হাই মোৰ চেনেল ৰেখা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এঠাইত যাব ওলাইছোঁ। এয়া ওলালোঁ, আজি সত্ৰলৈ যাম। আজি ভগৱানৰ ওচৰত অলপমান যাব ওলাইছোঁ আৰু এতিয়া গৈ আছোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বহুত ধুনীয়া পৰিৱেশ, আপোনালোকক অলপ অলপ যিখিনি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া আহি পালোঁ আৰু ইয়াৰ দোকানখনত মই কিবা বস্তু আনিব গৈ আছোঁ। আমি সত্ৰ আহি পালোঁ, এতিয়া এয়া গৈ আছোঁ আৰু আপোনালোকক দেখাম। এয়া চঙৰীয়া সত্ৰ, বহুত ভাল লাগে, আপোনালোকক দেখাইছোঁ। এইখন হৈছে মেইন গেট আৰু এইখনেদি আমি সোমাই আছোঁ। ইয়াৰ গেট দুখনমান আছে আৰু আগৰ পিনেও গেট আছে। আমি এইখনৰে সোমালোঁ আৰু এনেকৈ সোমাই আহি ইয়াতে আমি চেণ্ডেল খুলিম। আৰু চেণ্ডেল খোলাটো আমাৰ ভুল হ'ল বাৰু, গেটৰ আগতে থ'ব লাগিছিলে। পিছত মানুহগৰাকীক সুধিলোঁ, সোধাতে কৈ দিছিলে বাৰু বাহিৰত থ'বলৈ। পিছত আমি বাহিৰত থ'বলৈ গ'লোঁ আৰু আমি নাজানো বাৰু, আগতে আহিছিলোঁ যদিও মনত নাই মানে এটা। চেণ্ডেলবোৰ ভিতৰত সোমাব নিদিয়ে, আমি বাহিৰতে থ'লোঁ এনেকৈ। আৰু এয়া আহি পালোঁ আমি এতিয়া। আৰু এনেকৈ আমি বহি আছোঁ ইয়াতে, আৰু আপোনালোকক দেখালোঁ আৰু এনেকৈ আমি বহি আছিলোঁ। আৰু এয়া দেখিছে নিৰ্মালী বুলি কয়, এনেকৈ মূৰত দিয়ে ইয়াতে নিৰ্মালী। আৰু বহুত ভাল লাগে সত্ৰখনত আহি, আপোনালোকে যদি পাৰে আহিব। আৰু মাইনা এনেকৈ উমলি আছিলে আৰু তাইক লৈ আমি এনেকৈ বহি আছিলোঁ। মানুহবোৰৰ ওচৰৰ মানুহবোৰো বহি আছিলে গোটেইবিলাক। আৰু এয়া সৰু ল'ৰা ছোৱালীবোৰ এনেকৈ খেলি আছিলে। এয়া আমি মাইনা আৰু মই অলপমান ফুৰি আছোঁ, দিগদাৰি কৰি আছে আমাৰ মাইনাটো, আৰু মানুহবিলাক এনেকৈ চবে বহি আছে। এতিয়া প্ৰসংগ হোৱা নাই বাৰু। আৰু এনেকৈ আজি 1 তাৰিখ বুলি আহিলোঁ আৰু ভগৱানৰ ওচৰত। আৰু এইফালে এনেকৈ অলপ ফুৰি আছোঁ, বহুত ভাল লাগে ইয়াতে আহি মনটো। আৰু এইফালে এনেকৈ চাৰিও পিনে আপোনালোকক দেখাইছোঁ অলপমান। আৰু এটা মন্দিৰ হৈ আছে, ইয়াতে আহি মনটো ভাল লাগে, পবিত্ৰ পবিত্ৰ লাগে। বাগিটাকে ধুনীয়া ধুনীয়াকৈ সাজিছে, ধুনুকে সাজিছে। প্ৰসংগ হোৱাৰ পিছত প্ৰসাদ দিব, প্ৰসাদ খাইহেন আমি যাম। আৰু অলপ টাইম ৰখি আছোঁ ইয়াতে, আৰু বহুত মানুহ।
ভাল লাগিল আৰু প্ৰসাদ দিলে আৰু খাম আৰু ঠিক আছে তেনেহ'লে আপোনালোকে চাই থাকিব। এইফালে বাথৰুম পেচাব ৰুম ইফালে আছে দেখালোঁ গোটেই আৰু পৰিৱেশটো বহুত ধুনীয়া। এইফালে এনেকৈ গেটখন আমি এতিয়া আহিলোঁ আৰু এতিয়া ঘৰত যাম। এতিয়া হ'ল আমাৰ এতিয়া যাব ওলালোঁ, প্ৰসাদ চসাদ পালোঁ বাৰু আৰু এতিয়া যামগৈ আৰু ইয়াতে বহুত ভাল লাগিল আহি আৰু আপোনালোকে যদি আহে আহিব। বকৰ পৰা বেছি দূৰ নহয়, বকৰ পৰা 8 কিলোমিটাৰমান ভিতৰত আহিব লাগিব। আপোনালোকে যদি আহে আহিব ইয়াতে। আৰু এইটো মন্দিৰ মানে বহুত পুৰণা হয় আৰু এতিয়া বেলেগ মন্দিৰ কৰিলে বাৰু। এইটো আগৰ বহুত আগৰ, কিমান বছৰ আগৰ মই নাজানো, হয়তো 1000 মান 500 মান হ'ব নেকি, মই ইমান এটা নাজানো। তথাপি আপোনালোকক অলপমান দেখালোঁ আৰু এইফালে আছে বাগিচা, সন্মুখৰ ভাগতে হয়, গেটখনৰ সন্মুখতে হয় এয়া বাগিচা। ইমান ধুনীয়া বাগিচা এখন দিছে আৰু এয়া ছোৱালীবোৰ এনেকৈ আছে আৰু মেইন গেটৰ ওচৰতে হয় বাগিচাখন। চাওকচোন ফুলবোৰ ইমান ধুনীয়া হৈ আছে, বহুত ভাল লাগিল ফুলবোৰ দেখি। আৰু এতিয়া আমি এনেকৈ ফুল বাগিচাখন চাই কিনে তাৰ পৰা ওলালোঁ বাৰু। এতিয়া যাম, ওচৰতে এখন পাৰ্ক আছে, এইখনত সোমাম বাৰু। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এয়া আমি পাৰ্কৰ ভিতৰত সোমাই আহি আছোঁ আৰু ইয়াতে 10 বছৰৰ তলৰ বিলাকে খেলিব পাৰে, সৰু ল'ৰা ছোৱালীবোৰ। আৰু বহুত ভাল লাগিল, আমাৰ মাইনাও বহুত ফূৰ্তি পাইছিলে। ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ মাইনাই কি কৰিলে, সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাই বহুত ফূৰ্তি পাইছে। কিয় পঢ়বি এতিয়া পঢ়বি পিছলি একেলগে আহিবি, বহুত ধুনীয়া। যাওঁ, ভাল লাগিল, পাৰ্কখন ধুনীয়া।
এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া নদীখনৰ ওচৰত যামগৈ আৰু ইয়াতে ধুনীয়া প্লেচ আৰু ইয়াতে ফটো উঠিব বহুত ধুনীয়া হয় আৰু কেইখনমান ফটো উঠিলোঁ ইয়াতে আমি আৰু ইয়াৰ নদীটো ইয়াৰ ইফালে ফটো উঠিব পাৰি হ'ব এতিয়া আমি গৈ আছোঁ এয়া নদীটো চাওক কিমান ধুনীয়া নদীটো বহুত ভাল লাগিল গাড়ী আছে গাড়ী এয়া আমি পৰঠা খাব লৈছোঁ এই পৰঠা খালোঁ আমি ইয়াতে আমি ঘৰ আহি পালোঁ তেনেহ'লে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু বহুত দীঘলীয়া হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ নতুন বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলত ভিজিট কৰিছে প্ৰথমবাৰৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেলটো দবাই অন কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ পোনপ্ৰথমীয়াকৈ পাই যাব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো শেষলৈ চাৰ বাবে বহুত বহুত ধন্যবাদ